গাইজ এতিয়া মানে আমি পথাৰলৈ আহিছোঁ দেউতাই হাঁহখিনি বান্ধিব দিছে সেইকাৰণে বোলো ভিডিঅ' এটাই বনাই দিওঁ হাঁহখিনি বান্ধিম বলক এতিয়া তাত দেখামগৈ পথাৰত একদম এতিয়া পথাৰলৈ পাই গ'লোহি হাঁহখিনি বন্ধা আগত এই তাই আমলখি পিনেহে গৈছে এয়া আমাৰ মাটিখিনি নিজৰ এইপিনে আছে নেমু গছ এয়া নেমু গছ এয়া নেমু গছ ধনিয়া চিজনত ধনিয়া চনিয়া কৰে আৰু এনেই মানে ইয়াত এনেই খেতি চেতি কৰিলে এনেই বনাই থৈছে মানুহ থাকিবৰ কাৰণে এইটো আমাৰ ফিচাৰীটো এইখিনিতে বহি পেলাই ধুনীয়াকৈ ভিডিঅ' চিডিঅ' বনাব পৰা যায় হাঁহ আছে কেইটামান কিবা বেমাৰ হৈছিলে যে সেইকাৰণে হাঁহ এতিয়া কেইটামানহে আছে এতিয়া বলক প্ৰথমতে হাঁহখিনি বান্ধি লওঁ গাইজ এতিয়া মোৰ মাত শুনি হাঁহ নিজে নিজে সোমাব গৈছে মানে দেউতা ইয়াতে খুলি থৈ গুচি গৈছিলে অথনি এতিয়া মোক বান্ধিব দিছে যে সেইকাৰণে বান্ধিবলৈ আহিছোঁ আজি মানে ক্লিপবোৰ লওঁতে ডাইৰেক্ট কৈ দিছোঁ ঘৰত গৈ পেলাই আকৌ এডিটিং কৰি থাকোঁতে বহুত সময় যায় যিহেতু এতিয়া মোৰ পৰীক্ষাও আহি আছে সেইকাৰণে ডাইৰেক্ট নিজৰ মুখেদিয়ে কৈ গৈছোঁ দিয়া শুনি পেলাই একদম দৌৰি দৌৰি ধান খাব আহিছে আৰু এইপিনে ধান দিলোঁ ইহঁতে ধান খাই আছে এতিয়া যিহেতু এতিয়া হাঁহ সোমোৱা হৈ গ'ল গতিকে আমিও দৰ্জাখন মাৰি ঘৰলৈ যাওঁগৈ আৰু গাইজ এই জেগাটো মানে বহুত শান্তিময় ইয়াত অলপো হুলস্থুল নাইকিয়া পূৰা মানে প্ৰাকৃতিক ন চাৰিওফালে কেতিয়াবা অকলে থাকিলেও মই ইয়ালৈ আহোঁ বহি কৰি ভাল লাগে বগৰী ছিজনত ইয়াত বগৰী লাগে এইপিনে এইজোপা আৰু এইপিনে বহুত বগৰী আছে এইজোপা আমাৰ ছজনা গছ চাওক আজি ভিডিঅ'টো কমপ্লিট হৈ গ'ল গাইজ এতিয়া আমি খালি স্কুটিখন ষ্টাৰ্ট দিওঁ আৰু আমি এতিয়া ঘৰলৈ যাওঁ বাই বাই লগ পাম নেক্সট ভিডিঅ'ত